আপনি কি চাই থাকে সো বেচিকলি মানে আমাৰ এতিয়া মানে ড্ৰাংক ড্ৰাইভিঙৰ টেষ্টটো চলি আছে এইটো বিছমুৰী চৰলপাৰা সেইখিনিত মানে বিকজ পিকনিক স্পট হয় আৰু ছামাৰ চ' এভৰিবডি মানে আহে চবেই আহে আৰু ৰিলেক্স কৰিব বা তেতিয়া সেই মদ চদো খোৱা যায় চ' সেইকাৰণে মানে সেইকে ড্ৰাংক ড্ৰাইভিং আমি টেষ্ট কৰি আছোঁ আৰু চ' যাতে এভৰিবডি মানে ছেফ থাকে আৰু পাব্লিকে গম পায় কি মানে যিয়ে হওক কি লাইক মানে আহিব লাগে বাট মানে ড্ৰাইভাৰ আহক ড্ৰিংক কৰক নিজে গাড়ী চলাব নালাগে ড্ৰাইভাৰ লৈ আহক চ' ছেফ থাকে এণ্ড এভৰিবডি শুড বি লাইক নট হেভিং এনি এক্সিডেণ্টছ এণ্ড ছেফটি ইজ প্ৰায়ৰিটি আৰু সেইটোৱে আমি কাটো কাটা হয় ফাইনটো কিন্তু ফিলহাল মানে আমাৰ এতিয়া কি কয় এই যে ই চালান মেচিনটো আছে সেইটো মানে আপডেট হৈ আছে এতিয়া চ' এতিয়া মানে চব মেনুৱেলি হৈ আছে চ' চালান কটা যায় চ' টিউজডেৰ পৰাহে সেইটো মানে আকৌ ষ্টাৰ্ট হ'ব চ' কটা যায় হ'ব চবতে আমি এনফৰ্চমেণ্ট মানে আজি ইয়াতে কৰিছোঁ কালি ক'ৰবাত বেলেগত যাম চ' সেইটো মানে পূৰা প্লেন আছে আৰু এইটো মান্থৰ কাৰণে চ' চবতে কোকৰাঝাৰ মানে চব পাৰ্টছতে মানে যোনবিলাক হাই ৰিস্ক এৰিয়াছ হয় পিকনিক স্পটছ হয় তাতে মানে চবতে হ'ব আৰু য'ত এলিফেণ্ট কৰিডৰটো আছে ইয়াতে য'ত বহুত লাইক এক্সিডেণ্টছ হয় চ' বেচিকলি এইটো পাব্লিক নলেজ হ'ব লাগে চবেতো গমেই পায় ন এইটো এলিফেণ্ট কৰিডৰ হয় যেতিয়া চ' ভালকৈ লাহে লাহে ৰাস্তাবিলাক চলাব লাগে যেনেকৈ আমি যাক কাজিৰঙাটো চিনি পাওঁ গম পাওঁ তাতেতো লাইক এটা স্পীড লিমিট থাকে ন চ' সেইকাৰণে পাব্লিক শুড ন' কি এলিফেণ্ট কৰিডৰ লাহে লাহে চলাব লাগে যাতে কাৰো ক্ষতি নহয় সেইটোৱে কওঁ